হাই গাইজ গুড মৰ্ণিং। আজি বহুত দিনৰ মূৰত আকৌ আপোনালোকৰ মাজত ব্লগ এটা লৈ আনিছোঁ। যিহেতু আগতে এইটো চেনেলত মই ব্লগ ভিডিঅ' দিছিলোঁ আৰু কালি মাজতে মই ইনফৰ্মেশ্যন এটা ভিডিঅ' দিছিলোঁ আছাম পুলিচৰ হওক বা যোনখিনি গভাৰ্ণমেণ্ট জব ইনফৰ্মেশ্যন এটা ভিডিঅ' দিছিলোঁ। আৰু আজিৰ পৰা মই ব্লগো ষ্টাৰ্ট কৰিম বা আপোনালোকৰ ইনফৰ্মেশ্যন দিবলৈ ভিডিঅ' ষ্টাৰ্ট কৰিম। চ' এতিয়া মই কেম্পতে আছোঁ। আমাৰ কেম্পৰ এইটো অকণমান আগলৈ আহিলোঁ মই। আৰু আজি যিহেতু প্ৰথমটো ব্লগ ভিডিঅ' বহুত দিনৰ পাছত, এইটো কাৰণে ভাবিলোঁ আপোনালোকৰ এটা আজি যিখিনি মই কৰোঁ বা যিখিনি মই ফিল কৰোঁ বা যেনেকৈ মই ডিউটিৰ পৰা বা যেনেকৈ ভাত চাত খাই কেনেকৈ ৰেডি হয়, মই কেনেকৈ ডিউটি যাম, গোটেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যদি পাৰোঁ। সৰু এটা আপুনি আখনি বাৰী বুলি ক'ব লাগিব, এটা বাৰীত আছোঁ, যোনটো বাৰীত আমাৰ ইয়াতে আছে বাদাম আছে, এইফালে কচু আছে আৰু এইফালে বিলাহী আছে আৰু এইখিনি মুদৰি গছ আছে। আপোনালোকে দেখি পাইছে আমাৰ কেম্পৰ ওচৰতে, এইখিনি আপোনালোকে নিশ্চয় দেখি পাইছে। এইখিনি হৈছে আমাৰ বগৰ কিবা আছে, মধুৰি আছে আৰু এইখিনি দেখি পাইছে আপোনালোকে চবফালে। ইয়াতে কেতিয়াবা মই চিনাম মাৰি থাকোঁ অকলে কেতিয়াবা, যেতিয়া কেতিয়াবা মানে এনেকুৱা লাগে যে বডিটো মানে একদম দুৰ্বল হৈ পৰে বা কেতিয়াবা এনেকুৱা হৈ পৰে যে পূৰা ভাগৰি পৰে, মানে বস্তুটো মানে একো শক্তি নাইকিয়া হয় সেইটো কাৰণেও কেতিয়াবা মই সেই চিনাপটো মাৰোঁ। আৰু আপোনালোকৰ ৰানিং কেনেকুৱা চলি আছে আপোনালোকে কমেণ্ট কৰিব। যদি যোনসকল ল'ৰা ছোৱালী হয়তো ৰানিং কৰা ল'ৰা ছোৱালীসকলে মোক ভিডিঅ'টো হয়তো চাইছে, তোমালোকে এতিয়া ৰানিংটো ভালকৈ প্ৰেক্টিছ কৰি থাকা, যিহেতু ইণ্টাৰভিউ সময় কাষ চাপি আহিছে। আৰু সেইটো কাৰণে ভাবোঁ আপোনালোকৰ যাতে যেন ভাল হওক ৰানিংখিনি, এইখিনি বিচাৰোঁ। আৰু এইখিনি দেখি পাইছে আপোনালোকে নিশ্চয়, এইখিনি হৈছে বিলাহী আৰু মোৰ এইটো দেখি পাইছে। আৰু এইফালে বহুতখিনি বেলেগ ধৰণৰ চব্জি খেতি কৰি থৈছে আমাৰ ইষ্টাবল পাৰৰ পৰা, সেইখিনি দেখি পাইছে আপোনালোকে। কেম্পৰ পঞ্চায়তে আমাৰ আছে এটা ধুনীয়া এটা মন্দিৰ, যোনটো আমাৰ শিৱ মন্দিৰ এটা আছে। আৰু এইফালে যায় আমাৰ অফিচটো, এইফালে আছে, আমি থাকোঁ এইখিনি ডোখৰত আমি থাকোঁ। আৰু এইখিনিতো আমাৰ ষ্টাফৰ মানুহ থাকে, এইখিনি আমাৰ পাৰ্কিং এৰিয়া, এইখিনিত আমি পাৰ্কিং কৰিব পাৰোঁ সৰু সুৰাকৈ। আৰু এতিয়া মই বৰ্তমান অকণমান গড়মূৰ তিনিআলিলৈ ওলাই যাওঁ, কাৰণ তাতে মোৰ এটা ভিডিঅ' এটা আপলোড কৰিবলগীয়া আছে, তাতে আপলোড কৰি আপোনালোকক দেখাই দিম। সেইফালে দেখি পাইছে শিৱ মন্দিৰ, আৰু এইটো আছে আমাৰ গেট এণ্ট্ৰি কৰা গেটটো আমাৰ অফিচ ফালৰ পৰা। আৰু এয়া অফিচৰ যোনটো গেটৰ বাহিৰৰ পৰিৱেশ এইখিনি। আৰু আপোনালোকক চেষ্টা কৰিম সদায় মই ৰিয়েলটো দেখাবৰ কাৰণে। তো আপোনালোকক ব্লগ হৈ থাকিবা, যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবা, যদি লাইক কমেণ্ট কৰিবা কেনেকুৱা ধৰণৰ হৈছে বা কেনেকুৱা ফিল হৈছে মোৰ ব্লগটো চাই। মই এতিয়া আহি পালোহি, এইখন হৈছে কৰ্ট ফিল্ড, যোনটো ইয়াতে 26 জানুৱাৰী 15 আগষ্ট ইয়াতে পেৰেড কৰোঁ চবেই আমাৰ পুলিচৰ মানুহবিলাকে। আৰু তাৰ অপজিট ছাইডে আছে DC অফিচ আছিলে, যোনটো এতিয়া বৰ্তমান এটা নতুন DC অফিচ বনালে অকণমান মেডিকেলৰ ওচৰতে। ইয়াতে এতিয়া কোৰ্টটো আছে আৰু লগতে DC অফিচটো আছে, এইফালে চাৰ্কিট হাউচ আছে, গোটেইখিনি একেলগে লাগি আছে। আৰু ইয়াতে ফিল্ডখন আছে, খুব ধুনীয়া এটা সুন্দৰ ফিল্ড। ইয়াতে আপোনালোকে যদি ফুটবল খেলিব পাৰে, ইয়াতে মৰ্ণিঙত ইয়াতে যোনটো আফটাৰনুন টাইমত ইয়াতে ক্ৰিকেট খেলা হয়। এইখিনি ষ্টাম্প আছে আপোনালোকে নিশ্চয় দেখি পাইছে। ইয়াত দেখি পাইছে আপোনালোকে হেলিপেড লেণ্ড কৰা যোনটো চিম্বল ইয়াতে লিখা দিয়া আছে এইচটো। এফালে ষ্টাম্প আছে, ইয়াতে আমি ক্ৰিকেট খেলোঁ কেতিয়াবা সময় পালে। আৰু খুব এটা ধুনীয়া পৰিৱেশ। এতিয়া কোনো নাই বৰ্তমান, মই অকলে আছোঁ ফিল্ডত। এইফালে এটা ককা এটা আহিছে, যোনটো গৰু মালিক নেখীয়া এটা আহিছে। আৰু খুব ধুনীয়া এটা প্লেচ, যোনটো আমি ইয়াতে থাকোঁ আৰু খেলোঁ কেতিয়াবা সময় পালে। গাইছ এটা এই গৰুখিনি চালে আপোনালোকৰ এটা কথা মনত পৰেগৈ, যেতিয়া আমি গৰু চৰাবলৈ পথাৰত গৈছিলোঁ। চ' এনেকুৱা ফিল্ডটো আহিছেগৈ এতিয়া বৰ্তমান। এইটো চাওক, ইমান গৰু, এগাল গৰু আছে চাওক, চাৰিওফালে চাওক আপোনালোকে, এগাল গৰু আছে। তো খুব ধুনীয়া গাই গৰু আছে, দমৰা আছে, চব ফালে আছে। তো ফিল্ডটো এটা লাগিছে এনেকুৱা, আমি যে সৰুকালত আমি যেতিয়া গৰু চৰাবলৈ গৈছিলোঁ পথাৰত, এইটো মনলৈ আহে এতিয়া। চ' এতিয়া ৰুমলৈ আহোঁ ব'ল। ৰুমত আহিলোঁ, ৰুমত আহি এইখিনি ফাৰখিনি দেখি পাইছে আপোনালোকে। এই ফাৰখিনি মই সদায় এইখিনি অকণমান এনেকৈ চাউল দিওঁ, এইফালে দেখি পাইছে গোটেইখিনি আহিলে এতিয়া আকৌ সুন্দৰকৈ। আৰু বহুতখিনি পাৰ আছে ইয়াতে, এতিয়া নাই বৰ্তমান। ইয়াতে আহি ভাত বনাই আছোঁ, যিহেতু আমাৰ 11টাৰ পৰা ডিউটি আছে। আৰু ইয়াতে দেখি পাইছে মই আজি আমাৰ ব্ৰেকফাষ্টৰ আইটেমটো আপোনালোকৰ দেখাই দিম। এইফালে
কেৰেলা ফ্ৰাই কৰি থৈছে আৰু এইফালে আপোনালোকৰ দালি ধুনীয়াকৈ ভাজি কৰি থৈছোঁ আৰু এইফালে আমি ভাত ৰেডি কৰি থৈছোঁ। এতিয়া গা পা ধুই ডাইৰেক্ট ভাত চাত খাই অকণমান ৰেষ্ট কৰি ডিউটিলৈ ওলাই যাব লাগিব, যিহেতু ডিউটি 11টা বজাৰ পৰা আছে। তো এতিয়া ডাইৰেক্ট ডিউটিত লগ পাম অলপ। তাৰ আগতে মোৰ ৰুমখিনি চাই লওক। এইফালে মোৰ ৰুমটো, এইফালে মোৰ বেডিংটো আৰু এইফালে মোৰ টেবুল এটা আছে, ষ্টেণ্ড এটা আছে। ইয়াতে কেতিয়াবা মই ৰীল বনাওঁ, ইয়াতে তেতিয়া মই ইয়াক ইউজ কৰোঁ। চেয়াৰ এখন আছে এইফালে, এনেকুৱা আৰু মোৰ বেডৰুমটো। আৰু এইফালে আমাৰ ষ্টাফে এইফালে থাকে আৰু বহুতখিনি আছে ইয়াতে। আমাৰ 4জন মানুহ আছে, 4জন মানুহ আমি একেলগে খাওঁ শুওঁ, আমি একেলগে ডিউটি কৰোঁ, এনেকুৱা চলোঁ আমি। আৰু আমাৰ চাকৰি জীৱনটো এনেকুৱাই, চবৰে বেলেগ বেলেগ এটা লাইফ ষ্টাইল আছে আৰু মোৰ লাইফ ষ্টাইলটো এনেকুৱা ধৰণৰ। আৰু প্ৰফেচনেলি এইটো মই জব কৰোঁ আৰু আপোনালোকৰ বেলেগ বেলেগ কাম থাকিব পাৰে। এতিয়া মই ডাইৰেক্ট গা পা ধুই ভাত চাত খাই ডিউটি যাব লাগিব। তো আপোনালোকৰ ডিউটি যোৱাৰ সময়ত মই দেখাই লওঁ, যিহেতु ऑन ड्यूटी हम लोग का मोबाइल अलाउ नहीं ना, इसलिए आप लोग को देखा नहीं सकेगा सही। तो लेट्स गो गाइस, शुरुआत करता हूँ। তো গাইছ এতিয়া ভাত চাত খাই পূৰা ৰেডি হ'লোঁ, এতিয়া জাষ্ট ডিউটি ওলাব লাগে। Touch the sky, feeling bolder. Going out, going all the way. Going high, 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 high. Going out, going all the way. Going high. এতিয়া ডিউটি যাব লাগিব, যিহেতু অকণমান লেট হৈ গ'ল। কালি এতিয়া ডিউটি যাব লাগিব, যিহেতু আমাৰ ডিউটিত মোবাইল এলাও নহয়। তো আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। যদি নতুনকৈ চেনেলটো আহিছে ছাবস্ক্ৰাইব কৰি দিব। তো ইমানতে আছিলে। তো বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।